ওয়েলকাম টু এমিজ ব্লগ। তো বন্ধুসকল, আজি আপোনালোকৰ সন্মুখত পুনৰ উপস্থিত হৈছে বহুত ধুনীয়া এটা ভিডিঅ' লৈ। মোক বহুতজনে কমেণ্ট কৰিছে, দাদা আপোনাৰ ঘৰ ক'ত আৰু আপুনি কি কৰে। আজি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম মোৰ ঘৰ ক'ত আৰু মই কি কৰোঁ। আপোনালোকে ভিডিঅ'টোৰ শেষলৈকে চাই থাকক, আপোনালোকে বহুত ধুনীয়াকৈ চাব পাৰিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। आगे তো বন্ধুসকল, আমি আহি পালো আচলপাৰা চাৰিআলি চক বজাৰ। এয়া হ'ল বজাৰৰ দৃশ্য। তো এইটো বজাৰতে মই দোকান কৰোঁ। আমি আপোনালোকক মোৰ দোকানখিনিও দেখাই দিম। আপোনালোকে ভিডিঅ'টো আৰম্ভলৈকে চাই থাকক। ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগে তেনেহ'লে এটা ছাবস্ক্ৰাইব লগতে এটা শ্বেয়াৰ কৰি আপোনালোকে চোৱাৰ কাৰণে সুবিধা কৰি দিব আৰু ভিডিঅ'টো